আমি আজি কৃষক মহাসভা ৰহা চাৰ্কুল সমিতি আৰু সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ ৰহা চাৰ্কুল সমিতিয়ে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। যিহেতু যোৱা বানত যি দুটাকে বান হ'ল, দ্বিতীয়টো বানতটো ৰাইজৰ সাংঘাতিকভাৱে ক্ষতি হৈছে, যিটো ভাষাৰে বৰ্ণনা কৰিব পৰা নাযায়। গতিকে সেই ক্ষেত্ৰত আমি দেখিলোঁ ৰাইজৰ এনে এটা পৰিস্থিতিত য'ত মানুহে এসাঁজ খাবলৈ নোপোৱা হৈ আছে, এনেকুৱা এটা পৰিস্থিতিত যে মানুহসকল ৰাইজক চৰকাৰে কি বুলি ভাবি ৩,৮০০ টকা দিছিল আমি নাজানো, কিন্তু তৎসত্ত্বেও আজি ৩,৮০০ টকাটো দিছিলে ৰাইজে অন্ততঃ সেই টকাটো যিটো সময়ত ৰাইজৰ নিড আছে, প্ৰয়োজন আছে, ৩,৮০০ টকাটোকে তেওঁলোকে বিচাৰিছিল। কিন্তু আমি বাস্তৱত দেখিলোঁ যে ৩,৮০০ টকাটো আমি ক'ৰবাত শুনিছোঁ এঘৰ মানুহত তিনিটা চাৰিজনলৈকে পইচা পাইছে, কিন্তু যিঘৰ মানুহত পোৱা নাই সেই ঘৰ মানুহ সাংঘাতিকভাৱে বঞ্চিত হৈছে। গতিকে আমাৰ যিসকল ৰাইজ আছে ইয়াত গোটেই মানুহখিনি হৈছে বানাক্ৰান্ত মানুহ। এই মানুহখিনি সকলোৰে ঘৰত পানী সোমাইছিলে, অথচ এইসকল বানাক্ৰান্তই কিন্তু ৩,৮০০ টকাৰ পৰা বঞ্চিত হ'ল। দ্বিতীয় কথাটো হৈছে তেওঁলোকে ঠিক কৰিলে, কেনেকৈ ঠিক কৰিলে নাজানো, য'ত ঘৰ বাৰী ওচৰ হৈ গ'ল, য'ত মানুহে থাকিব নোৱাৰা অৱস্থা হ'ল, তাত ৯৫,০০০ টকা একোৱেই নহয়। আমি কৈছোঁ তেওঁলোকৰ কাৰণে ৫ লাখ টকা দিব লাগে, কিন্তু তৎসত্ত্বেও তেওঁলোকে ৯৫,১০০ টকা দিলে। কিন্তু সেই ১০০ টকাটো ৯৫,১০০ টকাটো আমি বাস্তৱ অৰ্থত ক'তোৱে দেখা নাই। ক'ৰবাত শুনিছোঁ চৰকাৰী বোলে গাঁওবুঢ়াই পাইছে, কিন্তু সাধাৰণ মানুহ কোনেও পোৱা নাই। গতিকে এইটো যিটো ধৰণৰ কৰাপশ্যন, যি ধৰণৰ ব্যৱস্থা কৰিছে, এইটোত আমি কৈছোঁ চৰকাৰে এইটো সাংঘাতিকভাৱে যদি দিছে সকলোকে দিব লাগে, আৰু দিয়া নাই যদি তেওঁলোকে কিয় দিলে? আৰু আমাৰ প্ৰশ্ন হৈছে যে যদি এজনে পাইছে, যদি যিসকলে পাইছে সেইসকলে কিয় পালে, আৰু যিসকলে কিয় নেপালে, তেওঁলোক কিয় বঞ্চিত কৰা হ'ল তেওঁলোকক, এইটো আমাক জবাব লাগে। গতিকে এই ক্ষেত্ৰত আজি আমি এই কাৰ্যসূচীৰ জৰিয়তে আজি ৰহা ৰাজচক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিব আহিছোঁ। আৰু আমাৰ কথাটো হৈছে আমাৰ যিকেইটা আমি ডিমাণ্ড আমি তুলিছোঁ, এই ডিমাণ্ডকেইটা যদি অনতিপলমে কাৰ্যকৰী নকৰে, তেতিয়াহ'লে এইসকল মানুহক হয় মৰিবলৈ দিয়ক, নহ'লে জীয়াই থাকিবলৈ দিয়ক। গতিকে আমি এই শ্লোগান লৈ অনাগত দিনত আমি তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। এইটো আজি আমাৰ কাৰ্যসূচী।